নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই দীপা আৰু মই অঞ্জলি আজি বহু দিনৰ মূৰত আহিছো আপোনালোকৰ মাজত বহুতে সুধি আছিল দীপাঞ্জলি চেনেল কি হ'ল ইমান দিন একো নাই কিয়া ভিডিঅ'ছবোৰ কি হ'ল কিবা কাজিয়া লাগিলো নেকি বিশেষকৈ মানে সবে সুধি আছিল ভাবিলো আজি বছৰৰ প্ৰথম দিনটোতে আপোনালোকৰ ওচৰত আহোঁ কথাবিলাকো ক্লিয়াৰ কৰি দিওঁ কি হৈছিলে কি নাই হোৱা কিন্তু পোন প্ৰথমে আমি দীপাঞ্জলি চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে হেপী নিউ ইয়েৰ সকলোলৈকে যে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে এই বছৰে আপোনালোকলৈ কঢ়িয়াই আনে অনাবিল আনন্দ আৰু সুস্থ সবল থাকক হাঁহি ফূৰ্তিৰ মাজত থাকক শান্তিত থাকক আৰু বহুত টকা ইনকাম কৰক আৰু লগতে আমিও আকৌ নতুনকৈ আহিছোঁ আপোনালোকৰ মাজত আমাৰো ভিডিঅ'বোৰ যাতে আপোনালোকে আঁকোৱালি লওক আমাক বহুত মৰম দিয়ক আমাক বহুতে সুধিছিলে কমেণ্টত সুধিছিলে 2-3জনে আৰু আনকি পাৰ্চনেলিটো সোধেই বাৰু ওচৰে পাঁজৰে মানুহেও সোধে নামবিলাক নকওঁ আৰু কাৰ কি হৈছিলে কিয় কিবা কাজিয়া লাগিলো নেকি কাজিয়াটো বিশেষকৈ সোধে ছোৱালীৰ মাজত ভাবে ন কাজিয়া অলপ হয় কিন্তু আমি জানো নহয় কি হৈছিল নহৈছিল চুলি লাগিলেও মানে সেইটো আমি ভিডিঅ' বনাই দিম আমাৰ ফ্ৰেণ্ডশ্বিপ সদায় থাকিব কোনো এইটো ভুল ভাবিব নালাগে যে আমাৰ দুজনীৰ মাজত কাজিয়া লাগি পেলাই কিবা ভিডিঅ' দহা হৈ গ'ল বন্ধ হৈ গ'ল তো তেওঁলোকক কওঁ যে আমাৰ ফ্ৰেণ্ডশ্বিপ সদায় থাকিব আৰু আগলৈও আমাৰ ভিডিঅ' আপোনালোকে পাব আজি জানুৱাৰীৰ প্ৰথম দিনটো আপোনালোকে বাৰু কেনেকৈ কটালে মোৰতো বহুত বৰ গ'ল বাৰু কালি খানা খাইছিলোঁ খানাটো যথেষ্ট ভাল লাগিল আজি লগ পালোঁ দুইজনী নৱবৰ্ষৰ প্ৰথম দিনটোতে লগ পাই খানা চানা খালোঁ আপোনালোকৰো আশা কৰোঁ ভালেই গৈছে আমাৰ দুজনীতো ভালেই গৈছে এতিয়া ওলাই যাম দুইজনী আকৌ ভালেই হ'ব পিকনিক যোৱা প্লেন নাই বাৰু এতিয়ালৈকে যে চাওঁ কি কৰা যায় হয়তো যাম চাগে দীপাই দেখাবই নহয় গ'লেও দেখা পাব এই ভিডিঅ'ছবোৰ আৰু আপোনালোকেও কেনেকুৱা ভিডিঅ'ছ এইবাৰ নতুন বছৰটোত আপোনালোকে আশা কৰে তলত কমেণ্ট কৰি জনাব তেতিয়া আমিও আইডিয়া পাম যে আমি কেনেকুৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালে আপোনালোকে আঁকোৱালি ল'ব আমাক জনাব তাৰে আশা কৰিলোঁ আৰু নতুন বছৰৰ গোটেই বছৰটো যাতে আপোনালোকৰ ভালেই যায় আপোনালোকৰ পৰিয়ালৰ লগত সকলো সুখেৰে থাকে তাৰেই কামনা কৰিলোঁ আৰু শেষত আকৌ এবাৰ কিবা ক'বা কোৱা হেৰি এনেই জনাবচোন আমি শকত হৈছোঁ ক্ষীণাইছোঁ বা তেনেকুৱাই কিবা কাৰণ কিছুমান মানুহ বেছি ফুলি গৈছে বাৰু মোৰ ওচৰে পাঁজৰে থকা ময়ো ফুলিছোঁ কিন্তু কিছুমান বেছিয়ে ফুলিছে সেইবিলাকক মই কওঁ দৌৰিবলৈ ৰাতিপুৱা জগিং কৰিব লাগে মই লগ ধৰোঁ কিন্তু নাই নোলায় যাম এইবাৰ নতুন বছৰত মানে মই সেইটোৱে ভাবি লৈছোঁ ৰিজলিউশ্যন দীপা বিয়া হ'ব নহয় মই কি নাম কমাত আৰু নতুন কিছুমান ভিডিঅ' আনিম আপোনালোকৰ বেলেগ একো ৰিজলিউশ্যন বিয়া হোৱাৰ একো ৰিজলিউশ্যন লোৱা নাই বাৰু কাৰণ আমাৰ অঞ্জলি বাইদেউ হৈছে চাগে সেইবোৰ কিন্তু আমি লোৱা নাই হ'বই আমাৰ দীপাঞ্জলিক আপোনালোকে বিয়া হওঁ বা নহওঁ আমাৰ দুজনীক আপোনালোকে এনেকৈ দেখা পাব আৰু আপোনালোকে বহুত মৰম দিব আমাক যেতিয়া আমাৰ ভিডিঅ'ছবোৰক আপোনালোকে মৰম দিয়ে তুমি মোক অকণ মৰম দিবা মই সদায় দিওঁ তোমাক সদায় দিওঁ কিন্তু মাজতে মানে কামৰ অলপ ব্যস্ততাৰ বাবে আমি দুজনী লগ নাপাওঁ সেইকাৰণে অলপ ভিডিঅ'ছবোৰ অহাত আপোনালোকৰ পলম হৈছে সেইকাৰণে মই কৈছোঁ এইবাৰ পৰা পাব আৰু নতুন বছৰৰ পৰা ভাল ভিডিঅ' আমি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম এতিয়া কালি লাষ্টত আপোনালোকৰ শেষত মানে ভিডিঅ'টোৰ শেষত মই দুটামান আপোনালোকক ফটো আমি দুজনীয়ে দেখাই দিম আজি উঠা মানে আজি নতুন বছৰত উঠা কালি আমি খোৱা বোৱা কৰা কি খাইছিলোঁ কি নাই খোৱা সেইবোৰ আৰু পৰিয়ালবৰ্গৰ লগত ইটো সিটো ফটো আৰু চাব আশা কৰোঁ ভালেই পাব বেয়া নাপাব আৰু শেষত ৰ'বা আৰু শেষত আকৌ এবাৰতো দি দিওঁ আৰু শেষত আকৌ এবাৰ হেপী নিউ ইয়েৰ